কবিতাৰ শিৰোনাম সোণোৱালী শৈশৱ। পৰেনে মনত শৈশৱৰ সোণালী দিনবোৰলৈ, হাঁহি ধেমালিৰে খেলা সুমধুৰ দিনবোৰ। স্বাধীন উৰণীয়া পক্ষী আমি, নাছিল একো হেৰুৱাৰ ভয় আৰু নাছিল কোনো একো পোৱাৰ লালসা। শৈশৱৰ সেই দিনবোৰ প্ৰাণৰো আপোন, বন্ধুৰ লগত দেখা সোণোৱালী দিনবোৰ আজি কেৱল মাত্ৰ ভাবিবহে পাৰি। উৰে দিনটো খেলিলেও ভাগৰ নলগা, আৰু দিনটো ফুৰিলেও আমনি নলগা সেই দিনবোৰ জানো পুনৰ উভতি আহিব? নাই আজি সোণোৱালী দিন, সজাত বন্দী এতিয়া স্বাধীন আকাশৰ পক্ষী। শৈশৱৰ সোণালী দিনবোৰ যেন আজি শ্মশানত পৰি থকা এটি নৰকংকাল মাথোন, যাক বিচাৰিলে জানো উভতি আহিব? সোঁৱৰণিৰে জীপাল কৰা অতীতবোৰ যদি পুনৰ এদিন উভতি আহিলহেঁতেন, ৰৈ যোৱা সপোনবোৰ পুনৰ ৰচিব পৰাহেঁতেন, নিষ্পাপ জীৱ হিচাপে নিজকে জীয়াই তুলিব পৰাহেঁতেন।